নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ আদৰণি জনাইছোঁ আমাৰ চেনেল আসাম টেকনিকেললৈ। আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আজি ভিডিঅ'টো হৈছে আপোনাৰ মোবাইলত হয়তো বহুত ফোন আহে যিবিলাক আননোন নাম্বাৰৰ পৰা আহে। হয়তো তেওঁলোকৰ হোৱাটছআপ নাথাকে, আপুনি প্ৰফাইল ছেভ কৰিবলৈ কোন হয় বা হোৱাটছআপত তেওঁ কিছুমানৰ প্ৰফাইলটো আপোনাৰ নিদিয়ে, বেলেগৰ প্ৰফাইল দি থয়, পিক দি থয়, নাইবা কিবা বেলেগ এইবিলাক ফানি পিক দি থয়। তেনেকুৱা আপোনাৰ চিনিবলৈ দিগদাৰ হৈ যায় যে এজন কোন হয়। আৰু তেনেকুৱাত আপুনি কি কৰিব? তেনেকুৱাত এটা বহুত ভাল উপায় আছে যাৰ পৰা আপোনাৰ যদি কোনোবাই বেলেগ নাম্বাৰৰ পৰা ফোন মাৰে, তেন্তে সেই নাম্বাৰটোৰ যদি ফেচবুক, হোৱাটছআপ, টুইটাৰ যি একাউণ্টে খোলা নাথাকক তাৰ লগালগ ফটো আপোনাৰ মোবাইলত শ্ব' হৈ যাব, মাত্ৰ নাম্বাৰটো ছেভ কৰাৰ লগে লগে। আৰু ছেভ কৰাৰ লগে লগে আপুনি গম পাই যাব যে তেওঁ কোন হয়, চিনি পায় নে নাপায়। তো এই টিক্সটো কেনেকৈ কৰিব তাৰ কাৰণে এটা উপায় আছে। সেই উপায়টো হৈছে তাৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটোৰ মই নাম কৈ যাম আৰু ইয়াক কেনেকৈ ইউজ কৰিব পাৰি প্ৰথমতে সেইটো কৈ লৈছোঁ, আহক। এপ্লিকেশ্যনটো অ'পেন কৰাৰ লগে লগে আপোনাক এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপুনি গেট ষ্টাৰ্টত ক্লিক কৰিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই মোবাইল নাম্বাৰটো শ্ব' হ'ব। আপুনি মোবাইল নাম্বাৰটো দি ল'ব, ইয়াত দি পেলাই নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত ভেৰিফাই ইউৰ নাম্বাৰ আহিব, আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই হ'ব আৰু নিজে নিজে এটা OTP কোড আহি যাব, যিটো OTP কোড সেইটো মোবাইল আহি গৈছে আৰু অট'মেটিক ৰেজিষ্টাৰ হৈ যাব। আপুনি অকল কণ্টিনিউ ক্লিক কৰি দিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত ভেৰিফাই দি পেলাই ৰাইট চিন দেখালে, ইয়াত প্লিজ ৱেইট দেখাইছে। ইয়াত আপোনাৰ অকণমান প্ৰফাইল পিকখন আহিব, দিছ নেম এইটো মই কৈ দিছোঁ। তাত ইয়াত নেক্সটত ক্লিক কৰিব, আকৌ নেক্সট আকৌ তাৰপিছত ইয়াত আকৌ নেক্সটত ক্লিক কৰিব। এয়া আপুনি দেখিবলৈ পাইছে মোৰ যিবিলাক আননোন নাম্বাৰ আছিলে সেই নাম্বাৰবিলাকৰ যিবিলাক ফটো আছিলে সেই ফটোবিলাক গুচি আহিছে, আপুনি দেখিবলৈ পাইছে। তাৰ যিবিলাক লাগিলে তেওঁ নাম্বাৰবিলাকত লাগিলে হোৱাটছআপত প্ৰফাইল ফটো নাথাকক, কিন্তু তেওঁ যদি ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম যিকোনো কিবা একাউণ্ট যদি খোলা আছিলে তেন্তে সকলো ফটো ইয়াত শ্ব' হৈছে, দেখিবলৈ পাইছে আপুনি। সকলো নাম্বাৰে ইয়াত ফটো ওলাই যাব আৰু সেই ফটো সেই নাম্বাৰটোৰ পৰা হয়তো আপোনাৰ তেওঁ হোৱাটছআপ খোলা থাকিব পাৰে, নাইবা বহুত কিবা খোলা থাকিব পাৰে। তাৰ পৰা আপুনি ফটোবোৰ এই এপ্লিকেশ্যনটোৱে ফটোবোৰ কালেক্ট কৰি লয় আৰু কালেক্ট কৰি লোৱাৰ পিছত আমি ইয়াত চাবলৈ সুবিধা হয় তেওঁ কোন হয়। আৰু আপোনাক যদি কোনোবাই ব্লেকমেইল কৰে তেন্তে তেওঁকো আপুনি চিনি পাই যাব। আৰু যদি আশা কৰোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু এনেকুৱা ভিডিঅ' যদি চাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ সামৰণি মাৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ পেলাই। জয় অসম।